ভূপনি গদতে শুনা কুলপতি ও জাত হইলা ভগবনেত ও যেখনে 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 ধর্ম নষ্ট হয় ও তাহাক আহিলা খনেত অধৰ্মী কণাখ কৰি জগলাখ ও বেকত ভৈলাই আখিয়া ওই আপোনাকে তেন্তে আপুনি সৃজন্ত মনুষ্য নাট ধৰে মানে নিগদতি পোক মানে মুনিজনৰ কথা কৈছে। নিগদতি মানে এইটো বজাবলৈ সেই কোৱা মানে মই ধৰক সিহঁতক কিবা এটা ক'লে সেইটো নিগদতি হ'ব। শুনা কুৰুপতি কুৰুপতি মানে পৰীক্ষিত ৰজা কুৰুবংশ হেৰি আছিলে সেইকাৰণে কুৰুবংশ যেতিয়া মই যেনেকৈ চুতীয়া বংশ মানুহ সেইকাৰণে চুতীয়া বাপ ঠিক তেনেকৈ পৰীক্ষিত ৰজা মানে কুৰুবংশ আছিলে কাৰণে কুৰুপতি জাতক ভৈলা ভগৱন্ত যেখনে যেখনে ধৰ্ম নষ্ট হয় তাহাৰ পৰা আঁকি যাব। যেতিয়া যেতিয়া মানে ধৰ্ম নষ্ট হয় ভগৱানে আহি উদ্ধাৰ কৰে। বাক্যা একেলগ হৈ আছে অধৰ্মিক নাশ কৰি জগবাস বেকত ভৈলা জানি আখিয়া আপোনাক তেন্তে আপুনি স্বজন্ত মনুষ্য নাটদৰীয়া। তাৰপিছত প্ৰথমতে অকণ ডিষ্টাৰ্ব পাব পিছলৈ ভাল হৈ যাব। দুইজনে একেলগে কৰ্মে বা তাহান ধৰ্ম ধৰাই বেক ঋতু কথানো হে কয় যুগ মায়া ধৰি ভগৱন্ত হৰি অধৰ্ম কৰিলা ক্ষয় মায়াৰ নিয়ন্তা ঈশ্বৰ সাক্ষাৎ আখি প্ৰভু জগতৰ সৰ্বব্যাপী যিটো আনন্দ স্বৰূপ অন্তৰ্যামী সমস্ত কৰ্মে বা তাহানৰ জন্ম ধৰাই বেক ইটো কথা নহি কয় যুগমায়া কৰি ভগৱন্ত হৰি অধৰ্ম কৰিলা ক্ষয় মায়াৰ নিয়ন্তা ঈশ্বৰৰ সাক্ষাৎ আখি পৰু জগতৰ সৰ্বব্যাপী যিটো আনন্দ স্বৰূপ অন্তৰ্যামী ভগৱন্ত বিভক্ত কল্পটোৰ বাহিৰে ভিতৰে গুৰু বুলি যে গায় সেইটো বাহিৰতো ঈশ্বৰ ভিতৰতো ঈশ্বৰ সেই পৃথিৱীখনে ঈশ্বৰ আমি ঈশ্বৰ আমাৰ অন্তৰতো ঈশ্বৰে আছে সেইটো সৰ্বব্যাপী ঐ এতেকে হেতান জন্ম আদি কৰ্ম অনুহিকে কেহু কাৰণ মায়া বিনোদিয়া ব্যক্তি দেখে আন ৰমাৰ নাহি জন যাহাৰ মায়ায়ে সৃষ্টি স্থিতি লয় অবিনাশ হুৱে জগত জীৱৰ সম্বন্ধে অনুগ্ৰহ কৰে কৰা প্ৰভু কাৰ্য যিটো ভগৱন্ত অচ্যুত অনন্ত প্ৰলয়ে জীৱ সমস্ত নিশেষ সংসৰি এক স্থান কৰি প্ৰকৃতি কৰা